Assalamu alaikum. Welcome and welcome back to my YouTube channel. মই কাবৰিনা আৰু যিসকলে মোৰ চেনেলত নতুন আহিছে সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত ধন্যবাদ। সো আজি ভিডিওটো আৰম্ভ কৰা হওক। আজি মই আপোনালোকক মোৰ ফুলৰ বাগিচাখন দেখাম সৰু মৰু। সো আপোনালোকক মই সেইখনে আপোনালোকক মই শ্বেয়াৰ কৰিম, কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। এইটো ইনডোৰ প্লেন হয়। এইটো এজোপা আৰু এইটো হেংগিং ফ্লাৱাৰ আৰু এইটো স্নেক প্লেন হয়। এইটো ইয়াত কয়লা বালি শিলগুটি এইবিলাক দিয়া হৈছে। পানীৰ ইমান প্ৰয়োজন নহয় ইয়াত। চাইছে এইটো হৈছে তেনেদৰে হৈছে। ইয়াত কেইবাটাও কেকটাছ লাগি আছে। সেইটো আৰু এইটো অলপ দীঘলকৈ এনেদৰে এইকেইটা সৰু হৈ আছে। এইটো চক এইটো এটা আছে। এইটো মই এতিয়া বৰ্তমান এটা হেৰিতে ৰাখিছোঁ, ডাঙৰ হ'লে অলপ এক্সট্ৰা কৰি দিম। বহুত বেয়া খুচে এইকেইটা ছাইডত। তাৰপাছত এইখিনি টাইলছ মানে অলপ ষ্টাইলৰ কাৰণে এইবিলাক বালি ইটা আৰু এইখিনি টাইলছ দি দিছোঁ চাইডে ভাল দেখাবৰ কাৰণে। এইখিনি ভাল দেখাবৰ কাৰণে টাইলছ দি দিছোঁ। শিলগুটিও দি দিছোঁ। বেছিভাগ কেকটাছে গ্ৰাফটিং কৰা হয়। এটাৰ ওপৰত এটাৰ ওপৰত এটা লগাই দিয়া হয়। গ্ৰাফটিং কৰা বেছি আছে। আৰু ৱালত চাইছে এইখিনি এমাহমান লাগিলে হ'বলৈ। ইটো পাৰো আছে। এয়া লগতে পাণ গছখিনিও দেখাই দিছোঁ। আৰু এইখিনি পাণ গছ তাৰ লগতে ধুনীয়াকৈ মানে মিলি গৈছে, চাবলৈও ভাল লাগে। এইখিনিও হেংগিঙে হয়। এচক এইখিনি হেংগিং কৰা হৈছে এনেদৰে। আগৰ কেকটাছে দেখালোঁ বেছিকৈ, আৰু এইখিনি হেংগিং আৰু কেকটাছ বেছি আছে। এইটো হেংগিঙে হয়। আৰু এটা কথা কি জানেনে, ইয়াত বেলেগ এটা ফুল লগাইছিলোঁ, ফ্লাৱাৰ বেলেগ হেংগিং। এইটো চুৰ কৰি লৈ গ'ল কোনোবাই, গমে নাপাওঁ কোনে চুৰ কৰি লৈ গ'ল। চ' এইখিনি ইয়াত বেলেগ লগাম। এতিয়া বৰ্তমান এনেদৰে আছে। এতিয়া লগাইছিলোঁ, এইটো কোনোবাই চুৰ কৰি লৈ গ'ল, গম নাপাওঁ কোনে নিলে। আগফালে ৰখা হয় যি এইকেইটা তো গম নাপাওঁ। আৰু এইখিনি যাতে পানীও আৰু ৰ'দ দুটাই পায়, চ' সেইকাৰণে বাহিৰত ৰখা হয় যাতে দুটাই পায়। আৰু এয়া হৈছে মানি প্লেণ্ট। এইখিনি নাৰিকল গছত বগাই দিয়া আছে। ডাঙৰ জাতৰ মানি প্লেণ্ট হয় এইটো মিনি চান্দিনী হয়। এয়া আৰু এইটো হৈছে 9 o'clock। এতিয়া যিহেতু ৰাতিপুৱা, চ' এইখিনি ফুলি আছে এতিয়া। আৰু এইটো ওপৰত এনেদৰে হৈছিলে, সেইটোত মই ফটো মাৰি ৰাখি দিছিলোঁ, সেইকাৰণে আপোনালোকক দেখাব পাৰিছোঁ। বেছিকৈ ছিজন ফুল আছে আৰু ফটো কেইখনমান মাৰি ৰাখোঁ যেতিয়া হয়। চ' মই সেইখিনি ইনষ্টাগ্ৰামত দিছোঁ। আপোনালোকে ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে চাব পাৰিব। ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব। আজি ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। কোনটো ফুল আপোনালোকৰ বেছি ভাল লাগিলে মোক কমেণ্ট কৰি জনাব নাপাহৰিব, মোৰ ভাল লাগিব। চ' আজি ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ ইমানেই। মই আকৌ আহিম আপোনালোকৰ নতুন ভিডিঅ' লৈ। বাই বাই।